সংবাদ কৰ্মী বন্ধুসকললৈ ধন্যবাদ। মোৰ লগত আছে আজি ৰেণুকাৰাম আজাৰী MCLA, আমাৰ দলৰ সভাপতি মৌতিক হাজৰিকা সাধাৰণ সম্পাদক আৰু আনিৱালী আহমেদ, নাৰায়ণ মজুমদাৰ, তেওঁলোকে SC-চেল আৰু মাইনৰিটি চেলৰ সভাপতি, আৰু MCLA জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম, নিৰ্মল কুমাৰ ব্ৰহ্ম, গুণেশ্বৰ বেহাৰী, চিৰণ বসুমতাৰী, অনিপ বসুমতাৰী, তেওঁলোকে MCLA। আজি আমাৰ UPPL দলৰ নীতি নিৰ্ধাৰণ সমিতিৰ মিটিং অনুষ্ঠিত হৈ গৈছে আৰু বহুত পৰ্যালোচনাৰ পিছত মংগলদৈ আৰু 5 নম্বৰ কোকৰাঝাৰ জনজাতি সমষ্টি ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্তত আমি উপনীত হৈছোঁ। মংগলদৈ 18 তাৰিখ এপ্ৰিলত হ'ব নিৰ্বাচন আৰু কোকৰাঝাৰ 23 তাৰিখ এপ্ৰিলত। তাৰ কাৰণে আজি প্ৰাৰ্থী বাছনিও সম্পূৰ্ণ কৰা হ'ল। আমাৰ নীতি নিৰ্ধাৰণ সমিতিৰ সিদ্ধান্ত মৰ্মে যিহেতু আমাৰ সাধাৰণ সভাই CWCয়ে নীতি নিৰ্ধাৰণ সমিতিত নেতৃত্ব প্ৰদান কৰি থৈছে কেণ্ডিডেট বাছনিৰ ক্ষেত্ৰত। মংগলদৈ লোকসভা সমষ্টিৰ কাৰণে আমাৰ দলৰে প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ দৈমাৰীক প্ৰাৰ্থী হিচাপে আমি চূড়ান্ত কৰিছোঁ। তেওঁ UPPL দলৰ হৈ পেলাই মংগলদৈত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু 5 নম্বৰ কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ কাৰণে আজি দলীয় সিদ্ধান্ত আৰু নীতি নিৰ্ধাৰণ সমিতিৰ সিদ্ধান্ত মৰ্মে মোক দলীয় সভাপতি হ'লেও প্ৰাৰ্থী হিচাপেও সিদ্ধান্ত লৈছে। সেইকাৰণে কোকৰাঝাৰত মই নিজেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। দলীয় সভাপতি হিচাপে মন্তব্য কৰা যদিও কিছুমান অসুবিধাৰ কথাটো কোৱা হৈছিল টেকনিকেল পইণ্ট অফ ভিউ, কিন্তু UPPL দলৰ লগত সম্পৰ্ক থকা সহযোগী দল, ব্যক্তি, সমাজ আৰু দলৰ দাবী মতে আজি মোক প্ৰাৰ্থী হিচাপে ইয়াত প্ৰক্ষেপ কৰিবলৈ আমাৰ দলে সিদ্ধান্ত লৈছে। তো আমি অকল 2টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম। বাকী নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সময়ছোৱাত কেম্পেইন বা চূড়ান্ত দিন অহাৰ আগলৈকে গুৱাহাটী, তেজপুৰ সমষ্টিবোৰত সমভাৱাপন্ন দল বা ব্যক্তিক আমি সমৰ্থন দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই সন্দৰ্ভত আমি কোনো ধৰণৰ সিদ্ধান্তত এতিয়াও উপনীত হ'ব পৰা নাই। কিছুদিনৰ পিছত আমি সিদ্ধান্তত উপনীত হ'ব পাৰিম। UPPL দলৰ এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কিছুমান ইছ্যু আছে। এই অঞ্চলত বহু বছৰ ধৰি, আজি 40-50 বছৰ ধৰি চলি অহা বড়ো সমস্যাৰ স্থায়ী সমাধান আমি বিচাৰোঁ আৰু বড়ো সমস্যাৰ সমাধানৰ লগত জড়িত হৈছে উগ্ৰবাদৰ সমস্যা সমাধান। আৰু এইবিলাক নোহোৱাৰ কাৰণে আমাৰ অঞ্চলত স্থায়ী শান্তি আমি পাব পৰা নাই। ইয়াৰ লগত অকল এটা বিশেষ সম্প্ৰদায়ৰ জড়িত বা ছাত্ৰ জড়িত নহয়, বৰঞ্চ এই অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীৰ ছাত্ৰৰ কাৰণে আমি বড়ো সমস্যাৰ স্থায়ী সমাধান বিচাৰিছোঁ। 1 নম্বৰ। 2 নম্বৰত ইয়াত আমি দুৰ্নীতিৰ বিৰুদ্ধে আমি যুঁজখন দি আছোঁ। বিগত 15 বছৰ বা 13 বছৰ গ্ৰাম্য উন্নয়নৰ পৰা আৰম্ভ কৰি পেলাই ৰাস্তা ঘাট বা বিল্ডিং বনোৱা যিবিলাক বৃহৎ দুৰ্নীতি, তাৰ বিৰুদ্ধে আমি যুদ্ধ দি আহিছোঁ। এই কথা ইতিমধ্যে ভাৰতৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে স্বীকাৰ কৰি পেলাই নিজৰ ৰিপৰ্টতো লিখিছে।
কিন্তু আজিলৈকে ভাৰত চৰকাৰ অসম চৰকাৰ ইয়াৰ ওপৰত কোনো তদন্ত কৰা নাই আমি তদন্ত কৰি যাওঁ বা তদন্তৰ দাবী আমি উত্থাপন কৰি যাওঁ উন্নয়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আঁচনিৰ দ্বাৰা কিছুমান কাম হোৱা আমি দেখিবলৈ পাইছোঁ যেনেকৈ এয়াৰপৰ্ট নেশ্যনেল হাইৱে আৰু ষ্টেট হাইৱে কিন্তু আজিও নেশ্যনেল হাইৱেৰ উত্তৰ অঞ্চলত বিশেষকৈ বাক্সা ওদালগুৰিৰ কিছুমান অঞ্চল আৰু কোকৰাঝাৰ চিৰাঙতো কেইটামান এৰিয়া আছে আজিলৈকে যিবোৰ গাঁৱে মটৰেবল ৰাস্তা নাই হস্পিটেল বনোৱা হ'ল ডক্টৰ নাই নাৰ্ছ নাই ঔষধ নাই যাৰ বাবে 20-30 কিলোমিটাৰ দূৰত আহি চিকিৎসা কৰিব লাগে বৰঞ্চ ইমান শোচনীয় শিক্ষাখণ্ড হৈছে স্বাস্থ্যকেন্দ্ৰ যাৰ বাবে মানুহে গাঁৱৰ সাধাৰণ ৰাইজে কোচবিহাৰ আৰু শিলিগুৰিলৈ ঢাপলি মেলিব লগা হয় উচ্চ শিক্ষাৰ চিকিৎসাৰ বাবে শিক্ষাখণ্ডত আজি বহুত শ স্কুল আছে এলিমেণ্টাৰী স্কুল যি ডিজিটেলাইজ নহ'ল প্ৰায় 1700ৰ বেছি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ কাৰণে বেতন পোৱা নাই বহুত শিক্ষকে আজি বেতন নোপোৱাকৈ ৰিটায়াৰ হ'ব লগা হয় সমগ্ৰ অসমৰ তুলনাত শিক্ষাৰ মানদণ্ড BTC অঞ্চলত আজিও ইমান নিম্নগামী কিয় আৰু কিয় এই অঞ্চলৰ পৰা গুণগত শিক্ষাৰ কাৰণে বহিৰাজ্যলৈ কিয় ঢাপলি মেলিব লগা হয় তাৰ কাৰণে আমি যুঁজি আহিছোঁ লগতে উগ্ৰবাদৰ সমস্যা আৰু বিভিন্ন জাতিগোষ্ঠীৰ মাজত বিভিন্ন কাৰণত সংঘাত সংঘৰ্ষ সৃষ্টি হোৱাৰ কাৰণে যি আস্থা আৰু বিশ্বাসৰ অৱনতি ঘটিছে এই আশা আৰু বিশ্বাসত ঘূৰাই আনিবৰ কাৰণে আমি কাম কৰোঁ এই প্ৰতিশ্ৰুতি লৈ পেলাই আমি আগবাঢ়িছোঁ আৰু এই অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীৰ নিৰাপত্তা আমি বিচাৰোঁ ৰাজনৈতিক অধিকাৰ বিষয়টো অলপ বেলেগ আমি MP ইলেকশ্যন খেলিবলৈ গৈ আছোঁ অকল কোকৰাঝাৰ আৰু মংগলদৈত চৰকাৰ গঠন কৰিবলৈ যোৱা নাই আমি এই ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়তো এইটো বাস্তৱ হৈ যাব কিন্তু আজি আমাৰ বিৰোধী দলবিলাকৰ আজি ইছ্যু নাই নৱশৰণীয়া নিৰ্বাচন খেলিছিলে 2014 চনত BTC ভংগ কৰাৰ প্ৰতিশ্ৰুতিৰে গাঁও গঠন কৰাৰ প্ৰতিশ্ৰুতিৰে কিন্তু তেওঁ আজি এইটোতো অসম্ভৱ কৰিবই নোৱাৰে সাংবিধানিকভাৱে কিন্তু এই বিষয়ক লৈ তেওঁ উত্থাপনো কৰা নাই আজি কিন্তু তেওঁ আকৌ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খুজিছে এই পুৰণি ডাইলগক লৈ কাৰণ তেওঁৰ হাতত আজি ইছ্যু নাই ডাঙৰ ইছ্যু নাই যিটোৰ কাৰণে ৰাইজে ভোট দিব লাগে তেওঁ BPFও ইছ্যু নাই তেওঁলোকে ডাবল ষ্টেণ্ডাৰ্ড খেলি আছে প্ৰতিটো ইছ্যুৰ ক্ষেত্ৰত CAB আহিছিলে তেতিয়া মহিলাৰী ডাঙৰীয়াই কৈছিল যে CAB হ'লেও ভাল নহ'লেও ভাল আমাৰ কোনো ক'ব লগা নাই NRC যেতিয়া হৈছিল তেতিয়াও তেওঁ কৈছিলে যে NRC লগত আমাৰ কোনো কথা নাই হ'লেও ভাল নহ'লেও ভাল আৰু 6টা জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ কেতিয়াবা হ'ব লাগে বুলি কয় কেতিয়াবা হ'ব নালাগে আৰু বড়োলেণ্ড ইছ্যুৰ ক্ষেত্ৰত তেওঁৰ কোনো কমিটমেণ্ট নাই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ কমিটমেণ্ট দিব নোৱাৰে কাৰণ দুৰ্নীতি কৰা দল চৰকাৰ তেওঁলোকে আৰু উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ যিবিলাক প্ৰতিশ্ৰুতি প্ৰতিজ্ঞা বা যিবিলাক ঢোলডাক বজাই আছে সেইটো ফুটুকাৰ পেন সম্ভৱত এনে আচলতে একো হোৱা নাই ইয়াত জনগণৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট নিম্নগামী হৈছে এইকাৰণে এই গোটেইবোৰ ইছ্যুক লৈ পেলাই আমি আগবাঢ়িছোঁ BJP BPF AGP যিটো মিত্ৰজোঁটৰ কেণ্ডিডেট হ'ব তেওঁ প্ৰমীলা ৰাণী ব্ৰহ্ম তেওঁক আমি সন্মান জনাওঁ মহিলা হিচাপে কাৰণ তেওঁ সংগ্ৰামী এজন নেত্ৰী আছিল কিন্তু এই নিৰ্বাচন ব্যক্তিৰ এগেইনষ্টত নহয় দলীয় নীতিৰ এগেইনষ্টত BPFৰ দলীয় নীতিয়ে তাক মানে জয়ী কৰা নোৱাৰে আৰু বিভিন্ন দলবিলাকে ইয়াত কেণ্ডিডেট দিবলৈ ওলাইছে আমি আদৰণি জনাইছোঁ প্ৰকৃত গণতন্ত্ৰ ইয়াত ৰক্ষা হওক আৰু চব ৰাজনৈতিক দলবিলাকে ইয়াত নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা দিয়া আমি বিচাৰোঁ আপুনি যেহেতু কোকৰাঝাৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আপোনাৰ মুখামুখি হ'ব পৰা তেনেকুৱা কোনো প্ৰতিদ্বন্দ্বী আছে নেকি
প্ৰতিদ্বন্দ্বী বহুত, কিন্তু আমি নাই বুলি ক'ব নোৱাৰোঁ। নৱশৰণীয়া চিটিং তাৰ কাৰণে একেবাৰে ফেক্টৰ নহয় বুলি ক'লেতো মানুহে বিশ্বাস নকৰিব। মূল প্ৰতিদ্বন্দ্বিতা কাম লগত BPF শাসক দল তেওঁলোকেও এটা ডাঙৰ শক্তি হয়। মোৰ UPPLৰ পিছত যদি কাৰোবাক মই দ্বিতীয় স্থান দিব লাগে, তেতিয়া মই আজিৰ দিনত নৱশৰণীয়া আৰু BPF দুয়োটাকে দিম, কাৰণ সমান সমান পৰ্যায়ত আছে তেওঁলোকে। আৰু কংগ্ৰেছ 3 নম্বৰ, হয়তো 4টা দলৰ নাম লৈছোঁ, তথাপিও স্থান 3টা। ত্ৰিকোণ তাৰ বাহিৰে আমি কোনো দলক আমি নিজৰ মানে প্ৰতিদ্বন্দ্বী বুলি আমি ধৰি ল'ব। দাদা নামনি অসমৰ ফালে যিটো কংগ্ৰেছে দি আছে, সেইটো কিবা বুজা পৰাত কিবা খবৰ আহিব পাৰে নেকি কংগ্ৰেছৰ লগত? যদি বৰ্তমানলৈকে কংগ্ৰেছৰ লগত আমাৰ বুজা পোৱা হোৱাৰ কোনো প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আৰু বুজা পোৱা হোৱা মানে আমি চিট শ্বেয়াৰিং বা এলায়েন্সৰ কথা কাৰো লগত আলোচনাই কৰা নাই। কংগ্ৰেছ খেলিবলৈ আহিছে, ভাল কথা, আমি আদৰণি জনাইছোঁ। কিন্তু তেওঁলোকে প্ৰতিপক্ষ হিচাপে মূল মানে প্ৰতিদ্বন্দ্বী হিচাপে কাক লয় তেওঁলোকৰ কথা। কিন্তু আমাৰ কাৰণে BPF আৰু নৱশৰণীয়া দুয়োটাও মানে একেটা স্থানত আছে, দ্বিতীয় স্থান, আৰু কংগ্ৰেছ তৃতীয় স্থান। কিবা আছে?